আহিছোঁ মই দিল্লীত, কিন্তু খাটি অসমীয়া যিহেতুকে সেইকাৰণে ভাত নহ'লে থাকিব নোৱাৰোঁ, সেয়েহে অসমীয়া থালি পোৱা ৰেষ্টুৰেণ্ট এখন বিচাৰি পালোঁ দিয়ক এখন বলক। আৰু সেয়েহে আহিলোঁ মই দিল্লী ইউনিভাৰ্চিটিৰ নৰ্থ কেম্পাছৰ বিজয়নগৰত থকা মামাৰ ঘৰত। তাত সোমাই মই অকণমান সময়ৰ কাৰণে পাহৰি গৈছিলোঁ যে মই অসমৰ পৰা দূৰত আছোঁ, কাৰণ জাপি, গামোচা আৰু অসমৰ বিভিন্ন থলুৱা সামগ্ৰীৰে ইণ্টেৰিয়াৰটো সজোৱা হৈছিলে। গৈ পোৱাৰ লগে লগে আমাক আদৰিলে এই ঘুগুনি আৰু পকৰাৰে। দিল্লীৰ সন্ধিয়াৰ আড্ডা, লগতে অসমৰ আপোন মানুহবোৰ, আৰু এয়া ঘুগুনি আৰু পকৰা, আৰুনো কি লাগে। পিছে আলু চপটো কমটি নাছিল দেই, গুৱাহাটীতে মই এনেকুৱা ধৰণৰ আলু চপ খাই পোৱা নাছিলোঁ। আৰু এনেকুৱা আড্ডাতনো চাহ নোখোৱাকৈ থাকিব পাৰিনে? মজা। আৰু এনেদৰে লাহে লাহে এজন দুজনকৈ অসমৰ ভাইটি, ভণ্টি, দাদা, বাইদেউ আহিব ধৰিলে আৰু অতিবাহিত কৰিলোঁ এক সুন্দৰ সন্ধিয়া। ভবা নাছিলোঁ অসমৰ বাহিৰত যে ইমান বেছি মৰম পাম আৰু দিল্লীত থাকিও ইমান বেছি আপোন আপোন লাগিব। তাৰ পিছতে আহি পেলাই মই অতি আগ্ৰহেৰে বিচাৰি থকা গাহৰি আৰু মাছৰ সৈতে অসমীয়া থালি। চবফালে কেৱল নান, ৰুটি, ভাড়াপাও, তান্দুৰি। তাৰ পিছত এই অসমীয়া থালিখন যেতিয়া দেখিব পালোঁ, মনটো নিজে নিজে ভাল লাগি গৈছে। বঢ়িয়া বঢ়িয়া। এতিয়া দিল্লীৰ মামাৰ ঘৰত এতিয়া খাই আছোঁ, সঁচাকৈ বহুত ভাল লাগিছে। আৰু এনেকুৱা অসমীয়া থালি ইয়াতে পাম বুলি মই ভবাই নাছিলোঁ, তথাপি বহুত ভাল লাগিছে। ভাবকচোন, অসমৰ বাহিৰত আহি আপুনি লাই গাহৰি, মাছ টেঙা, পৰ্ক ড্ৰাই ফ্ৰাই খাব পাইছে। ইয়াতকৈ বেছি কি লাগে হে? ইয়াৰে প্ৰাইচবোৰ একেবাৰে এফৰ্ডেবল হয়, লগতে সোৱাদৰ কথাটো ক'বই নালাগে। সেয়েহে আপুনিও যদি দিল্লীত আহি থলুৱা সোৱাদ ল'ব বিচাৰিছে, তেন্তে আহক আমাৰ অসমৰে যুৱক কেইজনমানে মিলি খোলা মামাৰ ঘৰত।